নমস্কাৰ বন্ধুসকল, যোৱাকালি 13 মে'ত কৰ্ণাটকৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল আৰু উত্তৰ প্ৰদেশৰ নিকায় নিৰ্বাচন আৰু উত্তৰ প্ৰদেশৰ দুখন বিধানসভাৰ উপনিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয় আৰু পাঞ্জাৱতো জলন্ধৰত এখন বিধানসভাৰ উপনিৰ্বাচন ঘোষণা কৰা হয়। কালি নিৰ্বাচনৰ ফলাফল অনুসৰি কৰ্ণাটকত কংগ্ৰেছে এককভাৱে বিজয় সাব্যস্ত কৰিছে। দ্বিতীয়তে উত্তৰ প্ৰদেশত নিকায় নিৰ্বাচনত আৰু বিজেপি সমৰ্থিত আপনা দলে এককভাৱে বিজয় লাভ কৰিছে আৰু পাঞ্জাৱত আপে বিধানসভাত বিজয় লাভ কৰিছে। এতিয়া আহোঁ কৰ্ণাটকৰ নিৰ্বাচন। কৰ্ণাটকৰ নিৰ্বাচনত কংগ্ৰেছ দলে সঁচাকৈ অভূতপূৰ্ব সফলতা লাভ কৰিছে। কিন্তু আপোনালোকে যদি চায় ভোট শ্বেয়াৰ, তেতিয়া বিজেপি ভোট শ্বেয়াৰ 35.8%, কংগ্ৰেছৰ 43% আৰু JDSৰ 13%। এইবাৰ কৰ্ণাটকৰ নিৰ্বাচনত মুছলমান ভোট সম্পূৰ্ণভাৱে পলাৰাইজ হ'ল। এটা কাৰণেই পলাৰাইজ হ'ল, বিজেপিৰ যি ভোট শ্বেয়াৰ সেইটো মোটামুটি আগৰ দৰেই থাকিল, মাত্ৰ 0.4% মান কমিল। কিন্তু কংগ্ৰেছৰ বাঢ়িল 43%। কংগ্ৰেছৰ 43% বাঢ়িলে, যি 5% বাঢ়িল সেই 5% আহিল সম্পূৰ্ণ JDSৰ পৰা। কাৰণ JDSত যিসকল মুছলমানে ভোট কৰে সেই মুছলমান ভোটাৰসকল সম্পূৰ্ণ কংগ্ৰেছলৈ আহিল। সত্যবাদৰ লগতে স্থানীয় যিবিলাক সমস্যা আছে তাৰ ওপৰতো গুৰুত্ব দিব লাগিব, যিটো কৰ্ণাটকত এইবাৰ বিজেপিয়ে মিছ কৰিলে। কাৰণ কৰ্ণাটকত বিজেপিয়ে সম্পূৰ্ণভাৱে মোদীৰ ওপৰত ভিত্তি কৰি ইলেকশ্যন খেলিবলৈ গৈছিল। কিন্তু লোকসভা নিৰ্বাচন আৰু ৰাজ্যসভা নিৰ্বাচন দুটা বেলেগ বস্তু। কাৰণ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰীৰ ফেচৰ ওপৰত ভোট দিয়ে আৰু ৰাজ্যসভাৰ নিৰ্বাচনত ৰাজ্যৰ নেতৃত্ব কোনে লৈ আছে বা সেই নেতৃত্বই স্থানীয় সমস্যাসমূহ কেনেদৰে গুৰুত্ব প্ৰদান কৰিব তাৰ ওপৰত স্থানীয় জনগণে গুৰুত্ব প্ৰদান কৰে। সেইকাৰণে ইয়াৰ পৰা এটা বিজেপিয়ে এটা কথা শিকি লোৱা উচিত, বা কৰ্ণাটক নিৰ্বাচনৰ ফলাফলে বিজেপিক সেইটো শিকিবৰ কাৰণে এটা সুবিধা কৰি দিছে যে আমি ৰাষ্ট্ৰীয় মুদ্ৰাৰ লগতে সমানে যিবিলাক স্থানীয় মুদ্ৰা তাকো অগ্ৰাধিকাৰ দিব লাগিব। আৰু ভাৰতত হিন্দুসকলৰ মাজত প্ৰচাৰ নকৰোঁ বা হিন্দুত্ববাদৰ কথা নকৰোঁ কিয়, এতিয়াও ভাৰতীয় সংখ্যাগৰিষ্ঠসকলে এতিয়াও জাতি উপজাতিৰ নামত ভোট প্ৰদান কৰে। সেইবাবে আমি ৰাষ্ট্ৰীয়তাবাদৰ বা হিন্দুত্ববাদৰ প্ৰচাৰ নচলাওঁ কিয়, লগতে আমি ৰাজ্যৰ জনজাতি লোকসকলৰ মাজত তেওঁলোকৰ লগত এটা সুসম্পৰ্ক গঢ়ি তুলিবই লাগিব। আজি নাগালেণ্ডত খ্ৰীষ্টিয়ান প্ৰধান ৰাজ্য হৈ আজি বিজেপি নেতৃত্বৰ চৰকাৰ, কাৰণ তাত বিজেপিৰ লোকেল লিডাৰসকলে সেই খ্ৰীষ্টিয়ানসকলৰ মাজতো এটা সম্পৰ্ক স্থাপন কৰিব পাৰিছে। মণিপুৰতো একেই, মণিপুৰতো সেই জনগোষ্ঠীয় মানুহখিনিৰ মাজত এটা সম্পৰ্ক স্থাপন কৰিব পাৰিছে। ইভেন মেঘালয়ৰ দৰে ৰাজ্যতো বিজেপিয়ে শাসন কৰিব পাৰিছে, কাৰণ সেই স্থানীয় নেতাসকলৰ লগত এটা কোৰ্ডিনেশ্যন গঢ়ি তুলিব পাৰিছে। কৰ্ণাটকত এইটো এটা সৰ্ববৃহৎ মিচিং হৈ গ'ল। কিন্তু এটা কথা মনত ৰাখিব, কৰ্ণাটকত বিজেপিৰ ভোট শ্বেয়াৰ ইনটেক এতিয়াও আছে। খালী মাত্ৰ এতিয়া বিজেপিয়ে বিৰোধী দল হিচাপে এতিয়া স্থানীয় নেতাসকলৰ মাজত বা স্থানীয় দল সংগঠনৰ মাজত সোমাব লাগিব। অকল লিংগায়ত ভোটৰ ওপৰত নিৰ্ভৰশীলতাটো বাদ দি বোকা লিংগায়ত আদিৰ দৰে সম্প্ৰদায়ৰ মাজতো বিজেপি সোমাবলৈ প্ৰচেষ্টা কৰিব লাগিব। আৰু সদৌ কংগ্ৰেছে নিজৰ কেন্দ্ৰীয় নেতৃত্বতকৈ স্থানীয় নেতৃত্বৰ দ্বাৰা যি ইলেকশ্যন পৰিচালনা কৰিলে তাৰ সুফল কংগ্ৰেছে পাইছে। ধন্যবাদ।